হেল্ল' এভৰিৱান। আজি ৰাতিপুৱা মোৰ একেবাৰে ট্ৰেইনতে। আচলতে সকলোৰে নিজৰ নিজৰ জীৱন নহয়নে? তেওঁলোকে চাওকচোন কণী বিক্ৰী কৰি ট্ৰেইনত খাই আছে আৰু ছাইডৰ মহিলাগৰাকী যে এগৰাকী মহিলা হৈও তেওঁলোকে তামোল পাণ বিক্ৰী কৰি ট্ৰেইনত নিজৰ জীৱনটো আৰু চাগে নিজৰ পৰিয়ালটো পোহপাল দি আছে। আৰু আমি পালোঁগৈ গুৱাহাটী চহৰ। এয়া আমি অ'টোৰে বাহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু মুখখন দেখিছেই নহয় ফুলি আছে, মানে মোৰ দাঁতটো অত্যন্ত বিষ হৈ আছে। আৰু গৈ পাই দেখিলে মোক চবতকৈ মোৰ মৰমৰ, মোৰ প্ৰিয়, মোৰ বুকুৰ আমঠুটোক লগ পালোঁ আৰু সিয়াৰো চাগে মোৰ খুব প্ৰিয়। সেইকাৰণে মোক দেখি আৰু মোৰ মাতষাৰ শুনিয়েই খুব হাঁহিছে। আৰু তাৰ যে কিমান অগণন কথা জানেনে? আচলতে আগৰবাৰ লগ পাওঁতে মোৰ অপাৰেশ্যনৰ সময়ত আহিছিলে, মই তাক ভালদৰে চুই চাবও নাপালোঁ। কিন্তু এইবাৰ যে সি মোৰ লগত কিমান কথা পাতিছে আৰু মই দিয়া চকলেটটোৰ লগত সি মোক পোজ দিছে, ভাবিছে মই তাক ফটো মাৰি আছোঁ, কিন্তু আচলতে মই ভিডিঅ'হে লৈ আছিলোঁ। বহুত কথা সি জানিছে আজিকালি। আৰু এয়া ভাইটি বা আমি সকলোৱে মিলি একাপ চাহ খালোঁ আৰু তাক লগ পাই যে মোৰ কিমান ভাল লাগিছে সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। সেইকাৰণে চব ভিডিঅ'তে সাঁচি ৰাখিছোঁ যাতে মই পাছলৈ এইবোৰ চাই থাকোঁ। আৰু এয়া দেখিছে সি নতুন কিবা এটা শিকিছে, মানে চাপ ধাম বিশ্বাম চাগে স্কুলত এইবোৰ কৰে আৰু এইবোৰ আমাক সি কৰি দেখাইছে। সেইবোৰ বাৰু হৈ গ'ল। এতিয়া নিজৰ কামলৈ যাওঁ। নিজৰ কামলৈ ওলালোঁ। আচলতে ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে মোৰ ME স্কুলৰ। আৰু এয়া আমি যে খোজকাঢ়ি আছোঁ, মোৰ মানে কাগজ এখন জেৰক্স কৰিব আছিলে। সেইখন কাগজ জেৰক্স কৰিবলৈ গৈছিলোঁ আৰু এই আচলতে দীঘলীয়া লাইন বুলি ক'ব নোৱাৰি, এইবাৰ খুব ছিষ্টেমেটিক আছিলে। ধুনীয়াকৈ আমাৰ কাম কাজবোৰ হৈ গ'ল আমি দুয়োটাই ভাবিলোঁ ঘৰলৈ উভতি যোৱাই ভাল হ'ব, মানে বাহঁতৰ ঘৰলৈ আহিলোঁ দুয়োটাই। আহি আকৌ এখেতৰ লগত ব্যস্ত, মানে এখেতে আমি গুচি গ'লোঁ বুলি ভাবিছিলে, খুব কান্দা কাটি কৰিলে বোলে। তাৰপিছত আমাক লগ পাই খুব হেঁপাহ আৰু ফটোটো দেখিছে কেনেকৈ মহাকৰ ফালে দেখুৱাই দিছে আৰু আমাৰ লগত বহুত দেৰি কথা পাতিলে এনেকৈ। আৰু আচলতে সি জানে আমাৰ পৰা আঁতৰি সি বেলেগ জেগাত হ'বই নিবিচাৰে, মুঠতে আমাৰ দুটাৰ লগতে থাকিব। আৰু ইয়াত মোক বহুত স্কুলত কি হ'ল কি নাই সেইবোৰ কথা কৈ আছে। আচলতে এনেকৈ মোৰ তাৰ লগত থাকি খুব ভাল লাগে। আগতে বিয়াৰ আগতে মই খুব গৈছিলোঁ গুৱাহাটীলৈ, কিন্তু এতিয়া যাব নাপাওঁ। আৰু এদিন সময় পালে এনেকুৱা লাগে গোটেই মেমৰিবোৰ বা তাৰ লগত ইমানেই সময় কটাওঁ যেন মোৰ মনটো ভৰি যায়। আৰু গধূলি হোৱাৰ লগে লগে ভাবিলোঁ ক'ৰবাত ওলাই যোৱাই ভাল হ'ব, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ। আমাৰ কাৰণেনো কি স্পেচিয়েল, তাৰ কাৰণে স্পেচিয়েল কৰিবলৈ আমি তাক এটা খেলিব পৰা জেগা এটালৈ লৈ গ'লোঁ। খুব ধুনীয়া জেগা আছিলে। আচলতে সি আগতে গৈছে, তথাপিও আজি গৈ সি ইমান যে ফূৰ্তি পাইছে দেখিছেনে? এয়াই। আৰু এইটো হয় ক্ৰিকেট ষ্টেডিয়াম। যদি কোনোবাই খেলিব ইচ্ছা কৰে তাত খেলিব পাৰে। আৰু যেতিয়াই সি দেখিলে নিজৰ খেলা জেগাডোখৰ কিমান যে ভাল পাইছে। আচলতে এনেকুৱা কালাৰফুল জেগা দেখিলে বা ঠাই দেখিলে বা বস্তু দেখিলে ল'ৰা ছোৱালীয়ে এনেও ভাল পায়। আমাৰো যদি খেলা তেনেকুৱা জেগা থকা হ'লে মই যে নিশ্চয় খেলিলোঁ হয়। আৰু আচলতে এইবোৰ আমি আগতে টিভিত দেখিছিলোঁ জানে, তেতিয়া ভবা নাছিলোঁ সঁচাকৈ এনেকুৱা থাকে আৰু বা কেতিয়াবা দেখিম। কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰক বা মোৰ ভাগিনটোকে বা এনেকুৱা জেগাত নিবলৈ পাই আমাৰ খুব ভাল লাগে। আচলতে এই জেগাটোৰ নাম হৈছে গুৱাহাটীত আছে হাছল হাউচ, ল'ৰা ছোৱালীয়ে খেলিব পৰা জেগা। আৰু এইবোৰত তেওঁলোকৰ ছেফো হয় আৰু খুব প্ৰটেকশ্যনৰ জৰিয়তে তেওঁলোকক খেলায়। আৰু এইটো আপোনাৰ এঘণ্টাত 150 ৰুপিজ লয়। আৰু জেগাডোখৰ নাম হৈছে হাছল হাউচ। আৰু মই ইয়াৰ টুৰ এটা দিছোঁ। ইয়াত বহুত কিবা কিবি বস্তু আছে, এইবোৰ এইটো বডি মাছাজ হয় আৰু ল'ৰা ছোৱালী জাম্পিং কৰিব পাৰে, বলৰ লগত খেলিব পাৰে। আৰু কিছুমান জেগা আছে যেনেকৈ আপোনাৰ গেমিং জ'ন, গেম খেলিব পাৰে। আৰু চবৰে মাক দেউতাকবোৰ দেখিছে ল'ৰা ছোৱালীবোৰক এনেকৈ থৈ চাই আছে আৰু খুব নিজে মজা লৈছে। আৰু এই জ'নটো খুব ভাল লাগিলে, এইটোৱে মই কৈছিলোঁ যে গেমিং জ'ন। আৰু এনেকৈ আমাৰ দিনটো পাৰ হ'ল। কেনেকুৱা লাগিছে জনাব। থেংক ইউ।